Good morning from tezpur. Good morning. Aru murot ase Rizu. Aru etu hoise Songam. And welcome to our channel. Hello from the other side of tezpur. Aru আজি আমি আহিছো tezpurer এটা ঠাইলে সেইকাৰণে ভাবিলো ভিডিও বনাই লও ব্লগ বনাই লও আৰু আমি আছো এটা সৰু পাহাৰৰ ওপৰত আৰু এই সাইডে আছে tezpur টাউনখন আৰু এই সাইডে আছে ব্ৰহ্মপুত্ৰ আৰু এই জায়গাটো হৈছে বামুনি পাহাৰ বা বামুনি হিলছ আৰু ইয়াত আছে আমাৰ পুৰণি মন্দিৰৰ ভগ্নাৱশেষ আৰু ইয়াত আমি মানে অহা নাছিলো আজি ফাৰ্স্ট টাইম আহিছো আৰু আহি পিনি মানে সাৰপ্ৰাইজ হৈ গৈছো বা ইমানখিনি আছে মানে ইমান ভঙা আগৰ হিলেৰে বনোৱা স্কাল্পচাৰবোৰ আছে আৰু চাই মানে খুবেই ভাল লাগিছে ন মানে ব্লগ নবনাও বুলি আহিছিলো কিন্তু আহি পিনি নাই বনাব লাগিব আৰে ইমান ধুনীয়া জায়গা গতিকে এতিয়া আমি এক্সপ্লোৰ কৰো আৰু আপোনালোকক দেখাই থাকিম দেখিলে ইমান আমাৰ ইয়াতে পুৰণি ভগ্নাৱশেষখিনি আছে অলপ মই ক্যাপচাৰ কৰিবলৈ চেষ্টা কৰিলো আৰু ময়ো এতিয়া সেই ভগ্নাৱশেষৰ ওপৰতে উঠি আছো কাৰণ ইয়াত গোটেই চাৰিওফালে হেয়া আছে হয়তো ক'বাত খান্দিছিলে আৰু খান্দি পাইছিলে আৰু পাই পিনি আহি ইয়াতে বস্তুখিনি ৰাখি দিছে এনেকুৱা হ'ব পাৰে কাৰণ এনেকুৱা ভগ্নাৱশেষ আমি কনকলতা পাৰ্কতো দেখিবলৈ পাওঁ বা অগ্নিগড়তো দেখিবলৈ পাওঁ আমাৰ tezpurer গতিকে মই ভাবিছো মানে খান্দুতে চাগে পাইছিলে আৰু পাই এনেকৈ বহুতখিনি জেগাত ৰাখি দিয়া হৈছে আৰু সেইফালে ৰিজু তাই চাইকেল চলাই ভাগৰ লাগিছে আমি কাৰণ আজি চাইকেল চলাই আহিছোঁ ঠাণ্ডা দিন পৰিছে গতিকে চাইকেল চলাটো বহুতেই ভাল লাগে আজিকালি আৰু বেছেৰি ভাগৰত এতিয়া ৰখি আছে আৰু মই এক্সপ্ল'ৰ কৰি আছোঁ এয়া এনেকৈ জাপ দি ঘূৰি ফুৰিছোঁ আৰু আমাৰ লগত আহিছে আজি সংগম বুলি আমাৰ অফিচৰ মণিপুৰী ল'ৰা এজন কিবা মণিপুৰীত কৈ আছে কাৰণে আমি আহিছো হেই say something in Manipuri nungai bro yeah nungai bro yam faze go means beautiful yes yeah janu faze go ha faze go to মই শিকি থৈছো আগতে you know that faze right yeah faze aru nungai bro it's like namaskar right how are you yeah nungai bro aru efale aru belego ase hikhiniu dekhai asu etia আমি আহোতে একেবাৰে নাছিলে আৰু পিছফালে দিছে এইলা গোটেইখিনি ভগ্নাৱশেষ আৰু মই এতিয়া একচুয়ালি যোনখিনি জায়গাত আছো ইয়াত ফটো বহুত ভাল লাগিব কোনোবাই যদি ফটো উঠিব খোজে সিহঁতে বামুনি হিলছলৈ আহিব পাৰে মজা লাগি গ'ল সঁচাকৈ tezpuৰত বহুত ধুনীয়া জায়গা আছে tezpuৰৰ মানুহখিনি একচুয়ালি লাকি হয় আমি এবছৰ থাকিলোঁ কিন্তু কিবা এটা কাৰণে বেছি এক্সপ্ল'ৰ কৰা হোৱা নাই বেছি ঘূৰা ফুৰা হোৱা নাই কাৰণটো কম বাৰু পিছত ভাল কাৰণ এটা আছে আজি নকম কিন্তু পিছলৈ কম আৰু ৰিজুৱে ক'ব এইটো মই নকওঁ কাৰণ তাই কাৰণ নাই আৰু ইয়াতে আমাৰ চাইকেলখন থৈ দিছিলোঁ যোনকেইখন লৈ এতিয়া আমি আকৌ যামগৈ এখনত গিয়াৰ আছে আৰু গিয়াৰ থকাখন নিৰঞ্জনে লৈছে মোক দিছে গিয়াৰ নথকাখন যেতিয়া আমি ওপৰলৈ উঠিছোঁ মোৰ খুব দিগদাৰ হৈছে সেইকাৰণে দিছোঁ মোৰ ওজন বেছি ন তুমি 9 সাকি গৈছা since I'm not a cyclist anymore সেইকাৰণে অলপ ইজি চাই লাগিবই মই একমাত্ৰ নেকি যোনে কথা নাই আমি এতিয়া ডাউন যাম আৰু গৈ থকাহে কথা আৰু
কি খাই আছা হে how is the taste Really good. really good Yeah, first time. It's Assamese traditional pitha. Okay. Pita. What is it? ভাজাই ভাল লাগিছে you say ভাল লাগিছে tasty লাগিছে you say in Assamese সোৱাদ লাগিছে say once Tasty? লাগিছে সোৱাদ লাগিছে সোৱাদ লাগিছে What like is it? What like is it? ইয়াত আমাৰ আছে জীৱ আৰু মায়া ইয়াতে ৰাখি দিম Hey guys, এতিয়া আমি আহি পালো আৰু ৰুমত সোমালোহি আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 9টা আৰু নিৰঞ্জন এতিয়া অফিচলৈ যাব তাৰ আগতে মই ভাবিছোঁ গাটো ধুই মেলি ধুনীয়াকৈ ভাত বনাওঁ আৰু আলু পিটিকা বনাওঁ আৰু একেলগে নিৰঞ্জনে খাই যাবগৈ আৰু আজি হৈছে শনিবাৰ শনিবাৰ কাৰণে আমি অকণ ওলাই গ'লোঁ আৰু অহাকালি দেওবাৰ চাওঁ আৰু অহাকালি কি কৰিব পাৰোঁ অহাকালি হৈছে খ্ৰীষ্টমাছৰ কিবা এটা প্লেন কৰিব লাগিব তো আপোনালোকে দেখিলেই আজি আমি বামুণী হিলছত গ'লোঁ আৰু জেগাটো খুবেই ধুনীয়া আছিলে গোটেই শিলেৰে ভৰা আছিল আৰু আপোনালোকে যদি তেজপুৰলৈ কেতিয়াবা আহে আপোনালোকে চাব যাব পাৰিব এনেকুৱা আৰু বহুত জেগা আছে তেজপুৰত আমি ভিডিঅ' বনোৱা হোৱা নাই চাওঁ আৰু পিছলৈ বনাব পাৰোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব তাৰ লগতে শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই